Hey guys, welcome back to my channel. য'ত কাম কৰোঁ তাতে আছোঁ দোকানত হঠাতে খানা এটা আয়োজন কৰা হ'ল মানে ওচৰৰ দোকানীকেইটাই মিলি কিনে এটা সৰুকৈ খানা খাব বুলি দোকানৰ ওচৰতে তো কিবা গাহৰি খিচাৰি মই আজিলৈ খাই পোৱা নাই সিহঁতে কৈছে গাহৰি খিচাৰি কিবা বোলে বনাই বা খাব পাৰি তো মই ট্ৰাই কৰোঁ কেনেকুৱা লাগে চাওঁ খাব মই খাই দিওঁ আৰু চাওঁ কেনেকুৱা লাগে গাহৰি খিচাৰি আপোনালোকক দেখাম ভিডিঅ'টোত কেনেকৈ কি বনাই গাহৰি খিচাৰি আৰু খাই কেনেকুৱা লাগে এইটো দেখাব আপোনালোকে চাওক ভিডিঅ'টো কণ্টিনিউ কৰি থাকক এতিয়া মই দেখাই আছোঁ আমি কেনেকুৱা আয়োজন চলি আছে মানে খানা খোৱাৰ কাৰণে বক্স এটা আনি দিছে সেইটো মোৰ দোকানতে লগাই দিছে বজাব দিছে বক্সটো আৰু এইফালে স্ক্ৰীণ টানি দিছে দেখাই আছোঁ আপোনালোক স্ক্ৰীণ টানি দিছে তাতে আমাৰ বোলে খানাটো বনোৱা হ'ব বা খোৱা যাব মোৰ ওচৰৰ দোকানীকেইটা মানে লগ হৈ খাম আৰু একেলগে মই বাৰু দেখাই আছোঁ আপোনালোকক এই এটা এটাকৈ বস্তু আনি আছে চৰিয়া বাল্টি পানী আৰু অলপ পিছত আহি আছে বস্তুবিলাক সুন্দৰ ধুনীয়া হৈছে ন ধুনীয়া হ'ব আৰু আমাৰ হোৱা নাই এই পানী আহি পাল কেৰাহী চেৰাহী চব আহি পাল আৰু অলপকৈ বস্তু আহি আছে ইয়াতো কিবা কিবি আছে ইয়াতে মছলা পিঁয়াজ চিয়াজ কিবা কিবি আছে আৰু অ'কে পানী পিঁয়াজ কাট কৰিছে কাটি আছোঁ যিটো লেখাই দিয়ে অলপ পিঁয়াজবিলাক কাটিছোঁ বাকী আমি মই দালি চালি ধুই ল'লোঁ এইবোৰ লাগছে এতিয়া আমাৰ চব্জি বনি আছে গাহৰিটো বনোৱা হৈ গ'ল এতিয়া গাহৰিটো বনাই ওপৰত থৈ দিলে চব্জিখিনি হৈ আছে তাৰপিছত আমি ইয়াতে আমি ধুই থৈ দিছোঁ দালি আৰু চাউল খিচিৰি বনাম ইয়াতে দিম তাৰপিছত আমি গাহৰিটো কেতিয়া দিম এতিয়া চাউলটো দিম এতিয়া আমি চাউল দালিখিনি দি দিম তাৰপিছত লাষ্টত গাহৰিখিনি দিম তাৰপিছত আমাৰ হৈ যাব গাহৰি খিচাৰি নতুন ৰেচিপি এখেতে বনাইছে পূৰা খাব লাগিব আমি আৰু মজা মাৰি কিনে এয়া আমাৰ চব দিয়াই হ'ল এতিয়া খালি আমি ৰখিব লাগিব মাংসটো দিয়াৰ পিছত আমি খালে অলপ পিছত আৰু আৰাম আমাৰ অলৰেডি বস্তু হৈ গ'ল বনোৱা অলপ টাইম লাগিব উবল খাৰ পিছত হৈ যাব বুজিন দা এই ৰেচিপিটো ক'ৰ পৰা শিকিলে কওকচোন গাহৰি খিচাৰি অট'মেটিক আহি গৈছে নেকি কেনে বম টেষ্ট নেকি আমি এতিয়া গম পাম কি বনাইছে বুজিন দা খালে গম পাম বনাই আছিলোঁ বহুত গৰম কি কৰিম পিছত বনাই আছিলোঁ ৰখিলোঁ অকণমান দেৰি পিছত আমাৰ হৈয়ে যাব খাব পৰা হৈ যাব আৰু অলপ পিছত মানে এতিয়া উবাল খাই আছে অলপ বেছি গোটা হ'ব লাগিব বোলে পানী বেছি হৈছে আৰু আমি অলপ টেষ্ট কৰিম তাৰপিছত আমি এতিয়া হৈ যাব আৰু ভালকৈ খাব পাৰিম আৰু কেনে লাগিল খিচাৰি মজা একদম খোৱা আছে নাই এইটো কেনে মজা মই খাই আছোঁ এতিয়া আমি এইটো মোৰ আমাৰ খোৱা বোৱা হৈ গ'ল খিচাৰি গাহৰি ভালে হ'ল খাই ভাল লাগিছে আৰু মই অলপ শিকি গ'লোঁ বনোৱা নেক্সট টাইমত বনাব পাৰিম আৰু যোনে বনাইছিল অলপ হেল্পো কৰি দিছিলোঁ খোৱা বোৱা ভাল হ'ল তো খালোঁ ভালদৰে এতিয়া যাওঁ ঘৰত আৰু ভিডিঅ'টো ইয়াতে সমাপ্ত কৰিলোঁ তো কেনেকুৱা লাগিল ক'ব